এই মাইনে ৰবা তুমি কাৰ ঘৰৰ পৰা আহিলা ন পিছে মোক চিনি পাইছা নে তুমি বেলেগ কৈছা মোক চিনি পাইছা তাৰমানে এই তোমাৰ সেই চিপ্ৰা মা জনচেন্থিৰ ঘৰ নহয় কাষতটোৱে ন তুমি ঘৰত যাবা না এতিয়া এই এটা ৰবা তোমাক লগ পাই ভালে ৰবা এই সি মই বিৰাট লগ নিয়া আহে বুলি তাৰ ঘৰত একবাৰ যাওঁৱে সুধাতে যাবা বেয়া লাগে সেইকাৰণে তাক কিনে অলপ বুদ্ধি আনিছিলো তুমি তাক যেনে তেনে দিবা দিয়া এতিয়া তাৰমানে মোৰ তাতে সোমোৱা অলপমান দিগদাৰ হয় আৰু ইমাৰ্জেঞ্চি কাম দুটামান আছে তুমি যাওঁতে দি থৈ যাবা দিয়া আৰু তাক ক'বা মই 2 দিনমান পিছত আহিম বুলি আজি আৰু সোমোৱা সময় নহ'ব বুজিছা নে যাওঁ তুমি বাটতে নাখপা খুলি যাবা দিয়া যাওঁ বহুত জোক লগা মানুহ চবেই জানে বুন্দিয়া দিছি নে কি দিছিবা বাচ্চা মাজয় চিপ্ৰিয়া না তই সকলোক বিচাৰা চব পাবি যে বুন্দিয়া খাই পেলে কেইটা বজাৰ হিচাপ নাই এই ঠাকুৰীয়াই কিনি আনি খুৱাব আৰু তই সকলোক খাবি আছে ভালকে মইনা ফোন ক'ত যাওঁ মই চকুত দেখিলে গৈছিলো আপোনাক লগ পাই ভালে হয় নেকি দে কি কথা এতিয়া ৰখ লাগে হেৰি যি ঠাকুৰীয়াই বোলে আপোনাৰ কাছে কিবা দিছে মোক যে আপোনালোকৰ ঘৰত বুলি যাবা যাই চিঠি দিয়ে আহিবা দিছে আপোনাৰ বোলে কিবা বন্ধু আছিল আগতে ঠাকুৰীয়া যাই থাকে দিয়া আমাৰ তাতে দিয়া ঠাকুৰীয়া কৰি থাকো ৰ বোলে গুৱাহাটীৰ পৰা আহা কিবা একবিধ আনবিচোন মোক লৈ কিনে বুঢ়া হৈছো একদিনো নামে আজি আনছি কিবা দিছি বুন্দিয়া নে কিবা দিছে মোক খুলিবলৈ মানা কৰিছে হয় নেকি দিয়া তুমি যে খাৱা নাই এনে কৈছি দিয়া বেয়া নাপা দে আহি থাকা তুমি ঠাকুৰীয়াই মোৰ হাততে দিয়া বুলি ক'ব লাগিব যদি বেলেগৰ হাতত দিয়া বুলি কওঁ ভয়তে নাখাবই ঘেণ্টা ওলাই আহা তুমি ভাল পোৱা বস্তুটো দি খেছি আহা ধৰা কি আনছি কি আনছো এই বুন্দিয়া আছে কেইটামান আপনি বুন্দিয়া কিনি আনছি ও বিন্দু আজি কি জানি সূর্যটো পশ্চিম দিশৰ পৰা উঠছি আপনি কিনি আনছি তুমি ঠিকে কৈছো মই কিনি আনিম ঠাকুৰীয়াক লগ পালো চকত ঠাকুৰীয়াক লগ পাই ক'লা বোলে ক'ত যায় মহাজন মোৰো এই অলপ বজাৰ কৰোঁ ৰ কোনফালে দেৱাচি এই অলপমান মিঠাই দি খেদাওঁ ৰ লৈ যা তই গোটেইকেইটাই ভাগে হাগে দিয়াৰ লগে মই লৈ গুচি আহিলোঁ সি এটা কাম কৰা ভিতৰত যাওঁ তুমি বাইদেউৰে চাহ বনবা দিয়া গোটেইকেইটা চাহ খাওঁ যাওঁ আৰু এই চকীখন লৈ আছোন মোক লাগি বহুমতে যাওঁ মই মিঠাই কিনি আনি খুৱাম এই হাগি খেলে কিনি চাওঁ মাতিম মই ৰাতি কি খাইছিলোঁ ওলাল নে নোলাল সেইকাৰণে ইমান ডাঙৰ ঘৰটো বন্ধ পাইছোঁ পিকখিনি মই জ্বলাৰ গুৰুত বাগনাৰ গুৰুত পেলাওঁ মই মিঠাই কিনি খুৱাম একো নহয় যা এই চাহখিনি খাওঁ যা তাতে কৈ আছোঁ যাওঁ পতা না এই বাৰীত লৈ দিয়া গাখীৰ চাখি দিব নালাগে যাওঁ লাল চাহ বনাই দিয়া হ'ব ৰ'ব এই ডিংডিত কি চাহ লাগে আপোনাৰ চাহপাতৰ খৰচৰ কথা আছে চেনি খৰচৰ কথা আছে আৰু ভাদচি এই দে মই সেই ৰাতিপুৱা বজাৰখনত ওলাই গৈছোঁ এই চাহৰ দোকানত দেখি চাই আছোঁ মই চাহ নাখালোঁ চাহ খাব মন গৈছে যাওঁ বনাগে যাওঁ এই চেনি নিদিলে হ'ব যা সেই বুন্দিয়াত চেনি আছে বুন্দিয়া আৰু ক'ত পেলা আপুনি বুন্দিয়া মই কিনি আনা নাই যোৱা এই তাতে চকুত ঠাকুৰীয়াক লাগ পালোঁ লাগ পাই পেলাই সেই দোকান আধা কিলো বুন্দিয়া কিনি দিলে সেইকাৰণে লৈ আহিলোঁ যাওঁ চাহখিনি বনাগে যাওঁ এই চেনি নিদিবা কিন্তু গোটেই চুগাৰৰ বাহা কি তুমি গোটেই বৰ লক্ষী কিনিয়া একদম কাষত কোঠাৰে মিলি গৈছোঁ আমি বলা বাপ চাহপাত খাই বৰ জুতি লাগিলে এতিয়া গেষ্টিকে থৈ নেকি ৰ'দটো গোটেই ইমান চকাকৈ আছিল গৰম এই ৰাখোঁ খালি এই বিচনী এখন লৈ আহা গৰমত থাকিব পৰা নাই বিচেনি কি কৰে বিচনী কি কৰে নাজানা এই গৰম লাগছি
সেইটো কাৰণে বিচনি হানে নদিছো যাও 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 লৈ আহা লৈ আহা গৰমত মানুহটো তেল তেলে হৈ গৈছি আৰু ভিতৰত যাই কিনে ফেনৰ তলত অলপ সোমাই গৈ পাৰে কি কথা কোৱা কাণৰ তলত এ যা মাহৰ 700 টকা বিল আছিয়া বিল দি একদম ভাগে দি গেছো উফ রাম 700 টাকাতে ভাগেছি আমার দেখোন দৌড়টা 4000 গেলি বিল দে এ তোরা দেউতাৰ কথাটো বেলেগ ৰবাচোন চাকৰি কৰা মানুহ এতিয়া আমাৰ মানুহ হৈছে দুটা এই লাইট জ্বলে দুটা পাকঘৰত এটা থাকা ৰুমটোত এটা ফেন চলে এখন তাতে 700 টকা উঠে আৰু দিনে ৰাতি যদি ফেনখন চলে থাকো ক'ত 800 900 টকা উঠিব দেখো না কৰপে দিম মই যাও 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 এই বিচনাখন লৈ আহ যাও 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 কি কেতটো ধন খাবার মাতিলে ভাই তেরি লেট্রিন জামাই লাগবে দিয়ে এই রে খালি এই গামছা খান দি হাতরে পেট তো খাবার মাতিলে দেখো এই বড় না থাকবে কি হবে बापरे बाप शांति दे खाना पेट डालने में क्या मिल जाए बापरे बाप कि शांति पालो মরণ নহা বস্তু খানা পেট টকা মারিবে লাগে না কি হলে অন্যদিনা দেখোন এই সময়ত মই এনেকুৱা নালাগে আজি লেট্ৰিনকে যাব লাগিল নেকি খাও ও ভিতৰত কোন আছা ৰবা আহা খালি মই হাগি আছো ৰবা ফিনি ফিনি সোনকাল কৰো মই ৰাস্তা নোৱাৰো তাড়াতাড়ি ওলা হাগাটো তোমাক খুব কৰা ৰবা চোন বল ৰবা ওলা মই ৰাস্তা পাৰা নাই মোৰ ৰবা তাড়াতাড়ি ওলা কি কৰি আছে ভিতৰত তোরা হাগাটো শান্তি না তোরা হাগাটো শান্তি না প্ৰভু নাৰায়ণ কি বা হ'ল আজি জলদি করে যাবো আর জলদি কর দে ওলো করে নয় যখন করতে আগে এই কথা ভাগে দি গেছো সালা এও হাগবে গেছি ফুল খালি হাগবে গেছি মইও কেন সারবে হাগবে সালা এই জিবে খোয়ালা নাকি ঠাকুরিয়ে এ বুলদে খোয়ালা না কিবা বিয়ে খোয়ালা বা কাপড় খানে ফলে লড়া আর হাগা মাল গেলি ভালো ছিল ধোয়া লাগবে কি খোৱালা সি মৰণ নহয় সুধা হালধীয়া পানী ধপ ধুতলকে ওলাই থাকে আইভাৰে মন নাযায় উচি ফেলে আকৌ ৰাখিয়ে জামাই লাগিল
গেলে যাম এ গেলে যা এ না শুনছ এ মোৰ কাপোৰ কানি গেলা আপনি এত কামটো করলে মই তোমাক কৈ আছো না ওলা ওলা কি করছিলাই আপনি এই রে পানী মাৰা মই একে লাগ যাম ৰ পাৰা নাই ও ভাই মই নবগে মই যাও একা আপনি কি মাত দিয়া আগেনে জ্বর উঠে গেছি ওই রে ওই কিটাতে সাপ করছি ওই আকৌ যে হাগবে যাব লাগে বড়ি খাব লাগবো বড়ি খাব ৰ'ব তিনটে মানুহ বড়ি খাবাক লাগি আকৌ পইচা যাব এতিয়া ও ক তুমি ঠিকই কৈছ ৰবা পইচা যাব ওই ইফালে হাগাটোতো বন্ধ কৰিব লাগিল কি কৰা যায় এতিয়া ও দিনি হা মানুহ নকয় না ফিতে বাদে আলকাতৰাও খাই বুলি মজা খাইছি ফিতে বুন্দিয়া খোৱা মজা আৰু গাইতৰ তাৰ দুটা টেবলেটৰ কাৰণে মাথা বিষছে হা পইচা যাব তোৰ লগত থাকিলে নচো তই আলকাত যদি টেবলেটটো দিয়ে ৰখি থকা চিন্তা কৰি খাবা গেলে অফিচত লাগিব লাগিব গোটা খাই তোৰ লগত নচো মই ঘৰত যাওঁ ঘৰ যাই ভাত খাই ভাল দুটাৰে কি পিন্ধি লগত মই থাকিব নোৱাৰো ওই রে এই বড়ি সরি বাদ দিয়া ওই হয় নিমখ পানি খাও বইল হাগাটো বন্ধ হয় বইল নিমখ পানি খা